Hello everyone, welcome back to my channel. মই এনে শৰ্টছ ভিডিঅ' বেছি দিওঁ, মই লং ভিডিঅ'জ বনোৱাই নহয়। আজি আঠখেলীয়া যাম, সেইকাৰণে ভাবিলোঁ কি এটা লং ভিডিঅ' বনাওঁ। ফাৰ্ষ্ট আমি ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। যিহেতু মই মা আৰু বৰমা যাম একেলগে, মা আৰু মই ৰেডি হ'লোঁ। বৰমা আমাৰ কাৰণে ৰেডি হৈ আগফালে ৰখি আছে। বৰ্তা, দেউতা আৰু দুদুবাক বাই বাই কৈ আমি ওলালোঁ আঠখেলীয়া নামঘৰলৈ বুলি। কিনিয়া বৰষুণৰ মাজেৰে আমি আঠখেলীয়া নামঘৰলৈ তিতাবৰ বৰহোলা ৰদে দি গ'লোঁ। এটা লৈ যামচোন। আৰু এয়া আমি পাই গ'লোহি আমাৰ গন্তব্যস্থান। এয়া হৈছে আঠখেলীয়া নামঘৰৰ মূল দুৱাৰ আৰু ছাইডতে থকা দোকানৰ পৰা বৰমা আৰু মায়ে কিনি ল'লে শৰাইৰ বস্তু। নামঘৰ ভাগৰ মেৰামতি কৰি থকাৰ বাবে বন্তি প্ৰজ্বলনৰ গৃহতে অস্থায়ী ৰূপে মণিকূট স্থাপন কৰি তাতে চাকি বন্তি জ্বলোৱা আৰু সেৱা লোৱা হৈ আছে। আৰু ইয়াতে সকলো ভক্তগণকে এনেদৰে প্ৰসাদ দিয়াৰো ব্যৱস্থা কৰা হৈছে। আৰু এয়াই হৈছে মূল নামঘৰ ভাগ, য'ত নতুনকৈ মেৰামতিৰ কাম আৰম্ভ হৈ আছে। আৰু এয়া হৈছে আঠখেলীয়া নামঘৰৰ চৌপাশ। আৰু আহোঁতে যে প্ৰাঞ্জলদাই মোক দেখাই আহিছিল পদুম ফুল, সেয়া পোৱাৰ আশা এটা মনতে পুহি ৰাখিছিলোঁৱেই। বৰ কষ্ট কৰি প্ৰাঞ্জলদাই যেনে তেনে মোলৈ ফুল এপাহ ছিঙি আনিলে। পিছে ফুল ছিঙিব নাপায়, কিন্তু মোৰ এই পদুম ফুলপাহ পোৱাৰ আশা বিৰাটেই আছিলে। এইপাহ একে হেঁপাহ নপলালৈকে চাই ফটো ক্লিক কৰি তত নাইকিয়া হৈ ঘৰলৈ আহি আছিলোঁ। সৰু সৰু কথাবোৰে যে মোক ইমান ফূৰ্তি লগাই মই সেইটো ভাষাৰে বুজাব নোৱাৰোঁ। আৰু এনেকৈ আহি আমি যোৰহাট পাই গ'লোহি আৰু এতিয়া আমি লাঞ্চ কৰিম গ্ৰিল অৱ পাঞ্জাৱত। দেউতা আৰু বৰ্তাকো ইয়াতে লাঞ্চ কৰিবলৈ মাতি পঠোৱা হৈছে। আৰু এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে এটা ধুনীয়া দিন কটাই আমি ঘৰলৈ আহিলোঁ।
আজিলৈ ইমানেই, লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। টেক কেয়াৰ অল অফ ইউ, বাই।